কষ্ট কৰোঁ, বহুত কষ্ট কৰোঁ। কষ্ট কৰি নিজৰ চখবোৰ পূৰণ কৰাৰ চেষ্টা কৰোঁ। তাতে বহুতে ক'ব খোজে 2 টকা হোৱাৰ কাৰণে অহংকাৰ হৈছে, কিন্তু যিসকলে মোৰ বিষয়ে সেনেকৈ সমালোচনা কৰে তেখেতসকলক কওঁ যে আপোনালোকে মোৰ বিষয়ে যিখিনি সমালোচনা কৰি আছে সেয়া মোৰ কাৰণে আশীৰ্বাদ। আপোনালোকৰ আশীৰ্বাদ শিৰত লৈ আগবাঢ়ি যাবলৈ চেষ্টা কৰিছোঁ মই। দিনটো ঘৰখনৰ প্ৰয়োজনীয় গোটেই কামখিনি কৰি মেলি লৈ পেলাই আৰু আৰম্ভ কৰিব লৈছোঁ কেকৰ কামটো। এইটো ৰাতিপুৱাৰ আজিৰ দিনটোৰ প্ৰথম কেক আৰম্ভ কৰিছোঁ। মানুহেতো সমালোচনা কৰিবই নহয় জানো? সমালোচনা কৰিলে বুলিয়ে যে আমি পিছ পৰি যাম সেনেকুৱা নহয়। চেষ্টা কৰি যাম, কিজানি এদিন সফল হ'ব পাৰোঁ, তাৰে চেষ্টা। কষ্টৰ ফল মিঠা বুলি কয় ডাঙৰসকলে, গতিকে চাওঁ কিমানখিনি কি কৰিব পাৰোঁ। আহকচোন চাওঁ আজিৰ কেকটো কেনেকৈ বনাওঁ, কি ডিজাইন দিওঁ। এতিয়ালৈকে মই কিন্তু ভাবাই নাই কি ডিজাইন কৰিম। তো যদি মোৰ ভিডিঅ'বিলাক ভাল লাগে তেনেহ'লে মোক ফ'ল' কৰিব নাপাহৰিব আৰু মোৰ ভিডিঅ' শ্বেয়াৰ কৰি দিব দেই। সফলতাবিলাক লুকাই থাকে সদায় সমালোচনাৰ মাজত।